নমস্কাৰ, মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি খুব ধুনীয়া চাদৰ মেখেলা কেইযোৰমান দেখুৱাই আছোঁ। আপোনালোকে একেবাৰে কম দামতে পাইছে, প্ৰাইচটো লিখাই আছে। গোটেই কেইযোৰৰে একে দাম হয় 850কৈ। যদি ভাল লাগে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। যিহেতুকে মাঘৰ বিহু হয়, কালিও মই অফাৰ প্ৰাইজত দিছিলোঁ, আজিও মই অফাৰ প্ৰাইজত দিয়াই আছে। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। যিসকলে মোৰ ভিডিঅ'টি নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। মই যিবিলাক মোৰ ইউটিউব চেনেলত কাপোৰ দেখুওৱা হয় সেই কাপোৰবিলাক সম্পূৰ্ণ হাতে বোৱা হয়, অসমীয়া শিপিনী হাতে বোৱা। ইয়াত কোনো ভেজাল মিক্স নাথাকে বা মেচিন ইউজ কৰা নহয়। যিসকলে শিপিনী শাল বয় বা তাঁত বয় তেখেতসকলে গমেই পায়, কাপোৰ দেখিলেই গম পায়, ক'ব নালাগে মেচিনত বোৱা নে হাতে বোৱা হয়। এইযোৰ খুব ধুনীয়া মচুৰ কালাৰ হয়, যিটো আমাৰ মচুৰ দালি আছে তেনেকুৱা কালাৰৰ, হালধীয়া আৰু ৰাণী কালাৰৰ বুটাকেইটা দিয়া আছে। এইযোৰ কাপোৰৰ কালাৰ নাযায়, আপোনালোকে ধুব পাৰে, পিন্ধিব পাৰে, কটন হয় মাছৰাজিৰ। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। এইখন থাকিব মেখেলা, মেখেলাখনো খুব বেছি ধুনীয়া হয়। এনেকুৱা থাকিব আঁচলৰ ডিজাইনটো। কাপোৰবিলাক কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু বহুতে কালাৰ যোৱাটো ভয় কৰে, মই ভিডিঅ'ত কৈয়ে দিওঁ কোনযোৰ কাপোৰৰ কালাৰ যায়। এইযোৰো খুব ধুনীয়া চাদৰ মেখেলা, আপোনালোকে পিন্ধিব পাৰে, ধুব পাৰে, কালাৰ নাযায়। এই কাপোৰযোৰো আপোনালোকৰ 850 টকাৰ ভিতৰত ল'ব পৰা হয় আপোনালোকৰ মতে, তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। কিয়নো এনে কাপোৰযোৰৰ দাম বেছি হয়, যিটো অফাৰ প্ৰাইচ আছে সেয়েহে আপোনালোকে 850 টকাত পাব। এইখন থাকিব মেখেলা, মেখেলাখনো খুব বেছি মৰম লগা হয়, আঁঠু ওপৰলৈকে বুটা আছে। নেক্সট দেখুৱাই আছোঁ আন এযোৰ চাদৰ মেখেলা সেউজীয়া কালাৰত। এইযোৰ বহুত বেছি ধুনীয়া হয়, গুণাই বৰ কৰা হৈছে। এই কাপোৰযোৰো আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰিছে, স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। আৰু যদি আপোনালোকে গুৱাহাটীৰে হয় তেতিয়াহ'লে শিলপুখুৰী চানমাৰী কেছ অন ডেলিভাৰী পাব, আৰু দূৰৰ হ'লে অনলাইন পে'মেণ্ট হ'ব। মই কাপোৰবিলাক DTDC কুৰিয়াৰ কৰি পঠাওঁ, নাইবা পোষ্ট অফিচৰ যোগেৰে পঠোৱা হয়। এইখন থাকিব মেখেলা, মেখেলাখনো খুব ধুনীয়া মৰম লগা হয়। নেক্সট দেখুৱাইছোঁ আন এযোৰ চাদৰ মেখেলা। এইটো খুব ধুনীয়া মৰম লগা কালাৰ এটাৰ হয়, আৰু বুটাকেইটা খুব ধুনীয়া ঘন ঘনকৈ দিয়া আছে। যদি এই কাপোৰযোৰো আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। খুব ধুনীয়াকৈ বুটাকেইটা দিয়া আছে ঘন ঘনকৈ। এইটো হৈছে যিটো মানে পাতল পেৰট গ্ৰীণ কালাৰ আৰু বগা বুই দিয়া আছে, কালাৰ নাযায়, আপোনালোকে পিন্ধিব পাৰে, ধুব পাৰে। আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ, নেক্সট ভিডিঅ'টো লৈ আহিম। আজিলৈ বাই।